আজিয়ে চালোঁ প্ৰথম বহুত ধুনীয়া হৈছে মেইনলি মেকআপটো তুমি লোৱা নাই মেকআপটো সোনকালে লোৱা মেকআপ লোৱা নাই মানে আমি থৌক আছিলোঁ না ষ্টক আছিলোঁ হ'লেও আৰু দেৰিকৈ ল'ম থোপৰাটো দেখা পাইছে নহয় কিমান ধুনীয়া বয়সৰ প্ৰতি নজৰ দিব লাগে তুমি পে'মেণ্ট কেইটাৰ কৰে মানে এক্ট্ৰেছ হিচাপত পে'মেণ্ট কৰে নে মেকআপ আৰ্টিষ্ট? নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। বন্ধুসকল, আজি আমি গৈ আছোঁ নাটক কৰিবলৈ বাক্সা জিলাৰ পোক-কচুকাটা নামে এডোখৰ ঠাইত। এই নাটকখন কৰিবলৈ যাওঁতে কি হয়, নাটকখনক মঞ্চত আমি কিদৰে উপস্থাপন কৰোঁ, নাটকখন কৰিবলৈ যাওঁতে কি কৰিবলগীয়া হয়, এই নাটকখন গোটেই বেক ষ্টেজৰ পৰা গ্ৰীণ ৰুমৰ পৰা আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ শিল্পী কলা কুশলীসকলে কেনেদৰে নাটকখন মঞ্চলৈ লৈ যায় সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে মই দেখুৱাবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টি চাই খুব ভাল পাব। আপোনালোকে মাত্ৰকৈ ভিডিঅ'টি স্কিপ নকৰিব, শেষলৈকে চাই থাকক। বলক পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আহি গড়েশ্বৰ পাৰ হৈ আহিলোঁ আৰু মোৰ হঠাৎ চকুত পৰিল যে মই আজি জোতা পিন্ধি অহা নাই। কিন্তু এতিয়া কথা হৈছে, মই যদি জোতা নিপিন্ধোৱে মই নাটক কৰিম কেনেকৈ, মই নাটকৰ মঞ্চত উঠিম কেনেকৈ? আৰু বন্ধুসকল, আহি নাওকাটা পালোঁ আৰু নাওকাটাত মই ফাইনেলি জোতা এযোৰ পালোঁ আৰু জোতা ল'লোঁ। এতিয়া বহুত দেৰি হৈছে, ফোন কৰি আছে, তো এতিয়া যাওঁ সোনকালে আপোনালোকক পিছত বাকীখিনি দেখাই আছোঁ। আৰু চাওক আমাৰ চববিলাক আহি পালে, মোৰ অকণমান দেৰি হ'ল বাৰু। এইবিলাক চব আমাৰ নাটকৰ গোটেইবিলাক নাই, ঠাণ্ডা লাগিছে, বস্তু ডাঙৰ নহয় বাৰু। আৰু এইখন হৈছে আমাৰ মেইন ড্ৰপখন, ইয়াতে ৰছীবোৰ বান্ধি থকা হৈছে, অলপ পিছত আঁৰি দিয়া হ'ব ড্ৰপখন। আৰু চাওক, মঞ্চৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে বাঁহবোৰ বান্ধি দিয়া হৈছে। এই বাঁহবোৰত আমি এতিয়া ছেটবোৰ লগাই দিম যাতে ধুনীয়াকৈ ছেটবোৰ থাকি যায়। আৰু এইখন হৈছে আমাৰ বৰ্ড, ইয়াতে আমাৰ বৰ্ডমেনজন থাকিব আৰু মঞ্চৰ সমূহ লাইট ইয়াৰ পৰাই অপাৰেট কৰা হয়, বৰ্ডমেনজনে ইয়াৰ পৰাই অপাৰেট কৰে। আৰু এয়া চাওক, ড্ৰপখন আমাৰ আঁৰি দিলে, ধুনীয়াকৈ ড্ৰপখন এতিয়া বান্ধি দিয়া হ'ব। এয়া চাওক, সূৰ্যোদয় নাট্যগোষ্ঠীৰ কাপোৰ ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াৰ ভিতৰত আমাৰ দৃশ্যসজ্জাৰ কামবোৰ খুব ধুনীয়াকৈ চলি থাকিব। এয়া চাওক, এয়া চাউণ্ডৰ কাম চলি আছে। মেকআপ, তুমি মেকআপ আৰ্টিষ্ট নে এক্ট্ৰেছ? পে'মেণ্ট কেইটা কৰে প্ৰডিউচাৰে? তুমি পে'মেণ্ট কেইটা কৰে মানে এক্ট্ৰেছ হিচাপত পে'মেণ্ট কৰে নে মেকআপ আৰ্টিষ্ট হিচাপত? আচ্ছা, মেকআপটো মানে ফ্ৰী, মানে হেৰি কি বেলেগ দেই। চাওক, এইবিলাক চব মেকআপত ব্যস্ত, মেকআপ লৈ আছে। এয়া চাওক, এখন ভাস্বতী, এয়া চন্দ্ৰমা আৰু এইফালে নীলাক্ষী, এয়া চাওক। আৰু এয়া আমাৰ মিউজিচিয়ান নিপন। আৰু আপোনালোকক দেখুৱাওক, এয়া অচ্যুত কি কিবা এটা কোৱা, ৰাজবংশী, অচ্যুত দাস ৰাজবংশী, ই চব লিখে। এতিয়া কোনটো আমি ধৰিব পৰা নাই। মেকআপটো তুমি লোৱা নাই মেকআপটো সোনকালে লোৱা মেকআপ লোৱা নাই মানে আমি থৌক আছিলোঁ না ষ্টক আছিলোঁ হ'লেও আৰু দেৰিকৈ ল'ম থোপৰাটো দেখা পাইছে নহয় কিমান ধুনীয়া বয়সৰ প্ৰতি নজৰ দিব লাগে। মেকআপে আৰু দিয়া মেকআপটো লোৱা আধা ঘণ্টাৰ ভিতৰত নাটক আৰম্ভ কৰিম। আৰু আমাৰ বিশিষ্ট ব্যক্তিগৰাকী, আমাৰ সূৰ্যোদয় নাট্যগোষ্ঠীৰ পৰিকল্পক তথা আমি বৰ্তমান যিখন নাটক কৰি আছোঁ আটাইতকৈ চৰ্চিত নাট বিষাক্ত অমৃতৰ ৰাইটাৰ, নাট্যকাৰ, পৰিচালক আৰু অভিনেতা শৰৎ ডেকা ডাঙৰীয়া। তো এখেতৰ পৰা আমি জাষ্ট কিবা এটা শুনিম, কি কয়, কেনেকুৱা কি। আজি আমি ইয়াত কচুকাটা মৰাই সত্ৰত বহু বছৰৰ পৰা চেষ্টা কৰি আছোঁ। দক্ষিণ পাৰৰ নাট্যকলৈ বহুতে কৰি গ'ল, বহু বছৰৰ চেষ্টাৰ পিছত আজি ইয়াত আহিছোঁ। গতিকে ভগৱানে যদি সৃষ্টি কৰে, নটৰাজৰ কৃপাত আমি ভাল নাটক কৰিম বুলি আশা কৰিছোঁ। এইবিলাক আপোনালোকক ঘৰ বনাই দেখুওৱা হ'ব। তো
আৰু সেইফালে চাওক এইখন বগা স্কিনৰ কাম চলি আছে এইখন গান বা আমাৰ নেম কাষ্টিঙত এইখন ইউজ কৰা হয় নেম কাষ্টিঙৰ কাৰণে এইখন ইউজ কৰা হয় তো এইখন তাৰ কাৰণে টানিছে আৰু এয়া লুকুই আমাৰ মাইক্ৰফোন লগাই আছে এইটো থিয়েটাৰৰ কাৰণে মাইক্ৰফোন লুকু চব ৰেডি ভৱেশ দা আমাৰ কিবৰ্ডিষ্ট কেনেকুৱা অনুভৱ ভালে নতুন জেগা পাইছোঁ মানুহখিনিও ভাল অলপ শৃংখলাবদ্ধ আৰু এনে লাগিছে অলপ বেছি কালচাৰ আমি নাচ প্ৰদৰ্শন কৰি আশা কৰোঁ ভাল পাব তাকে আৰু আমাৰ চাউণ্ড অপাৰেটৰ অজন্তা দা নাটকৈ বেছি ভাল লাগিছে এই যে এই মহনি জেগাখিনি এই ঠাইখনি কি সুন্দৰ এটা মনোমোহা পৰিৱেশ দৰ্শকসকল আমাৰ মানে মেইন যিটো বস্তু সেইটো কি জানেনে আমাৰ খানা নাটক কিবা হওক নহওক আমাক মানে নাটকৰ শেষত খানাটো খুব বেছি জৰুৰী হয় এয়া চাওক বিলাহী ধুনীয়া যিহেতু আমি ধৰ্মীয় অনুষ্ঠানত আছোঁ গতিকে আমাৰ ইয়াতে নিৰামিষে হ'ব তো গোটেইবিলাক ধুনীয়াকৈ খানা দিছে এয়া চাওক কি দিছে মই আপোনালোকক দেখাই দিছোঁ এয়া ধুনীয়াকৈ আমাক 35জন মানুহে খাব পৰাকৈ ধুনীয়াকৈ দাল চাউল চব্জি বিলাহী জলকীয়া গোটেইবোৰ আমাক আহ্বায়ক সমিতিয়ে দি দিছে দৰ্শকসকল চাওক আমাৰ মেইন মানুহগৰাকী হৈছে আমাৰ ৰান্ধনী খুৰা ৰামেশ্বৰ খুৰা তো নাটক হ'ব মানে হ'ব খানা কেনেকুৱা হ'ব খানাও ভাল হ'ব এই বঢ়িয়া খানা বঢ়িয়া হ'ব যোৱাকালি আমি মাংস খাইছিলোঁ কাৰণ যোৱাকালি কোনো ধৰ্মীয় অনুষ্ঠানত আমাৰ নাটক নাছিলে আজিৰ যিহেতু অনুষ্ঠানটো এটা ধৰ্মীয় অনুষ্ঠান গতিকে ইয়াতে সম্পূৰ্ণ নিৰামিষ আপোনালোকক দেখুৱালৈ মই কি দিছে গতিকে বলক আকৌ আমি মঞ্চলৈকে যাওঁ চাওক লাইটবিলাক হৈ গ'ল আৰু দুই এটা হয়তো লাইট হেৰি কৰিব আছে এইজন আমাৰ লাইটৰ মেইন বছ তো গোটেইখিনি কাম কৰি আছে ড্ৰেছ হ'ল এই ডিপেণ্ড হ'লনে ৰেডি বাকী আছে নেকি আৰু কি জানেনে আমাৰ এগৰাকী অভিনেতা বিশিষ্ট অভিনেতা প্ৰবীণ অভিনেতা ছাৰ লজিক শৰ্মা ছাৰে মানে কি হ'ল গ্ৰীণ ৰুমত নাই মানুহজনে এনি টাইম কিবা এটা খাওঁ থাকে আৰু দেখি পাব সৰু বাচ্ছাৰ নিচিনা চিপছ খাবৰ কাৰণে ওলাই গৈছিলে সেইকাৰণে গ্ৰীণ ৰুমত বিচাৰি পোৱা নাই ছাৰ কেনেকুৱা লাগিল খুব ভাল লাগিছে নিৰিবিলি পৰিৱেশ ঠাণ্ডা পৰিছে বহুত ঠাণ্ডা যদিও মানুহে নাটক চাব এইবিলাক ছেটৰ মানে আমাৰ যিবিলাক প্ৰপ আছে নাটকৰ সময়ত গোটেই প্ৰপবিলাক চোৱা চিতা খুৰাই কৰে তো এখেতে ধুনীয়াকৈ চলাই আছে গোটেই বস্তুখিনি গোটেই প্ৰপাৰ্টিবিলাক মেনেজ কৰা এখেতৰ দায়িত্ব ধুনীয়াকৈ আপোনালোকে দেখিছে এইবিলাক ৰেডি কৰি আছে কাৰোবাক মুড লাগে এইবিলাক মুডৰ ব্যৱস্থা পিষ্টল লাগে পিষ্টল আছে যি লাগে পুলিচৰ লাঠি এইবিলাক চাওক টকা পইচা গোটেইবিলাক ৰেডি হৈ গৈছে সকলোবিলাক এই খুৰাই ইয়াতে মই মোৰ গ্ৰীণ ৰুমটো ৰেডি কৰি ল'ম যাতে মই ষ্টেজৰ পৰা ওলাই আহি পটককৈ মই কাপোৰখিনি ইয়াতে চেঞ্জ কৰিব পাৰোঁ মোৰো বহুতকেইটা চিনত এনেকুৱা হয় ওলাই আহি আকৌ সোমাব লাগে চ' মই মঞ্চতে মোৰ কাপোৰখিনি ৰেডি কৰিম আৰু এইদৰে কাপোৰবোৰ সজাই লোৱাৰ পিছত মই মোৰ মেকআপটো কৰি ল'লোঁ বলক মই কিদৰে মেকআপ কৰিছোঁ আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ নাটক আৰম্ভ হ'ব এতিয়া তাৰ আগতে একাপ লাল চাহ খাই লৈছোঁ যাতে এনাৰ্জি থাকে নাটক কৰাৰ আগমুহূৰ্তত এই লাল চাহ কাপে ঠাণ্ডাত বহুত বেছি এনাৰ্জি দিয়ে তো এয়া ধুনীয়াকৈ চাহকাপ খাই লৈছোঁ বহুত বেছি ঠাণ্ডা পৰি গৈছে এয়া চাওক ঠাণ্ডাত ওলাই আহি মই দাইল খাইছোঁ অকণমান ভোকো লগাৰ নিচিনা হৈছে চ' দাইল খাই আছোঁ আৰু সেইফালে নাটক ষ্টেজত চলি আছে মাজতে দুটা চিন বোৰ নাই সেয়েহে আহি পেলাই অকণমান এয়া চাওক বাইদেউ নাটক চাই কেনে পালে সূৰ্যোদয় ভাল লাগিল আইতা কেনে পালে ভাল লাগছে ঠিক আছে থেংক ইউ দে দাদা নাটক চাই কেনে পালে এই বঢ়িয়া ধুনীয়া অঁ
দাদা নাটক চাই কেনে পালে বঢ়িয়া হৈছে বঢ়িয়া ককা নাটক চাই কেনে পালে ভাল পাইছোঁ কেনে হৈছে পইচা টিকেট পাতাছে ভাল পাইছোঁ আৰু অঁ ঠিকে আছে ককা নাটক চাই কেনে পালে খুজিছোঁ খুব ভাল ভাল হা কি হৈছে কেতিয়াবা মাতিলে আহিব লাগিব অঁ আহিম নিশ্চয় অঁ বাইদেউ নাটক চাই কেনে পালে ভালে লাগছে অঁ বাইদেউ বাইদেউ নাটক চাই কেনে পালে বঢ়িয়া ভাল হৈছেনে ঠিক আছে বাইদেউ নাটক চাই কেনে পালে ভাল লাগিছে নাটক চাই কেনে পালে তুমি ভাল হৈছে দে ভাল হৈছে নাটক চাই কেনে পালে ধুনীয়া নাটক কৰিছ বঢ়িয়া লাগছে অঁ থেংক ইউ দে টিকট লগা নাটক যেন লাগিছে অঁ নাটক চাই কেনে পালা নাটক চাই কেনে পালা বঢ়িয়া একদম বঢ়িয়া নাটক চাই কেনে পালা বঢ়িয়া হৈছে কোনো দিন আমি নাটক নাচাওঁৱে আজিয়ে চালোঁ বহুত ধুনীয়া হৈছে নাটক চাই কেনে পালা বঢ়িয়া হৈছে বঢ়িয়া থেংক ইউ নাটক চাই কেনে পালা ভাল নাটক চাই কেনে পালা বন্ধুসকল আজিৰ এই ভিডিঅ'টি ইমানতে সামৰণি পেলাইছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় ভাল পাইছে যদিহে ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিবলৈ নিশ্চয় নাপাহৰিব